হেল্ল' বন্ধুসকল, আজি আমি গৈছোঁ কোকা কটিবলৈ ন কি কোকা জামনি কোকা তো মানে জামনি কোকা ধৰিব যাম এতিয়া ক'ত পায় কেনেকৈ পায় আপোনালোকে চাই যাওক। মানুহ আহি আছে আৰু বহুত আহি আছে। সেইটো আমাৰ কোন জ্ঞানদীপে কোকা ধৰিব গৈছে। কোকা পাম না? পামতো খাটাং কোকা মানে খাটাং পামতো পাম অঁ মই যে হেৰি ক বিয়াত ডাঙৰ মানে টিং এটা লৈ থৈছোঁ। কিমান পাম আৰু মুঠতে পালে হয় আৰু ন পাম পোৱা খালি কিয় লাগিছে। অ ভাস্কৰ তই কি লৈছ? ঠিক খাবি মানে অলপমান জেগাটো যে তহঁতি জলি আকৌ নোকে ধৰিয়ে নাই কৰিলে। দিলে কামুৰি ৰাম ৰাম ভগৱান ধেমালি নহয় দে। ককোৱাখনে জামনি ককোৱাখনো এইজনী খতম ভাস্কৰ আৰু এজনী উলিয়াল দেই। এইজনী চাং এই পলাইছে এই চাং ধৰ চালা এইজনী দেই। বিৰাট ধুনীয়া লাগিব দে খাবলৈ। দেহি কামুৰি শেষ কৰি দিয়েচোন এইজনী দেখিছ নহয়। এইজন দেই জামনি ককোৱা ধৰিব আহিছোঁ আজি। এইজনী খাম দেই। ভতিজা এটা গাঁতত উকতি আছে, এতিয়া ওলাই নাই নোলায় ৰ দেই। পানী ঢালি থকা হৈছে। ককোৱা গাঁতত ইচিঙাহে পালোঁ এবাৰ। চাং ধৰ বাৰু এইজনী এইজনী নাখায় বোলে। খাই খোৱা আমি নাখাং তাৰমানে দেই। এই ভোনতে ৰাইজ সেই ককোৱা ধৰি থকা। অ' মাই গড দিলে কামুৰি এজনী আকৌ এজনী পালোঁ দেই। এজনী আমাৰ এতিয়া কেইজনী হৈছে বাৰু? 4-5জনীমান হৈছেগৈ হপায় ৰ দেই। এই কেইজনী হৈছে 4জনী হৈছে দেই ৰ দেই। আৰু পাম ৰ মানে গৰা কাষত আহিছোঁ। গৰা কাষত মানে কুকুৰা গাঁতবিলাক থাকেতো বিচাৰি আছোঁ। গাঁত এটা পালে বোলে এজনে ৰ দেই। পানী ঢালি থকা হৈছে। ওলাই নে নোলায় কিনি পানী ঢালিছোঁ ন। ওলাই আহিব এতিয়া। পাই গ'লো এইজনী আৰু এজনী পালোঁ দেই। এই বাপৰে ভজাই উলিয়ালে যেন তেন এজনী। ইয়াত থ হেৰিয়ত ইয়াত ধৰ সেই জাৰটোত এতিয়া যাম বেলেগ এটা জেগাত। এইটো জেগাত ধৰিম আমি ককোৱা। ইয়াত পাম ন ভাস্কৰ? পাম ন? এই তামাম ওলাই বোলা শুনিছোঁ তাৰমানে। সেইকাৰণে এয়ালৈ আহিছোঁ এইবাৰ। ঘৰ পিছফালে ভাস্কৰ সিহঁতৰ ঘৰ পাছফালে ওলাইছে দেই। গাঁতত ককোৱা ওলাইছে। ওলাইছে নেকি? ধৰ পালি নেকি হে? ধৰ এই পবিত্ৰ ভাই এজনী ধৰিছে দেই। এইজনী পবিত্ৰ ভাই আৰু এজনী উলিয়াই আনিলে দেই গাঁতৰ পৰা। একদম এইফালে চাই দিয়ক। এইফালে এইজনী বঢ়িয়া। আৰু এটা গাঁতত এজনী পাই গ'লোঁ দেই আমি। আৰু এটা গাঁত ট্ৰাই কৰি থকা হৈছে। কুকুৰা কেনেকৈ ধৰে গম পাইছে নহয় আপোনালোকে? এইটো গাঁতত নাই নেকি বাৰু? থাকিবতো লাগে। এইজনী আৰু এজনী পাই গ'ল পবিত্ৰ ভাই আমাৰ মানে বিয়াত টেলেণ্টেড তাৰমানে ককোৱা ধৰাত যে। আৰু পাইছ নেকি? পবিত্ৰ ভাই মানে বিয়াত পাকৈত ককোৱা ধৰাত। ভাস্কৰ ভাই অলপমান চেষ্টা চলাইছে নোপাই আকৌ। আজি তাৰমানে তামাম ককোৱা ধৰিছোঁ। ভাস্কৰ আৰু এজনী পাইছে হেনো দেই। পাইছ নেকি? পালি নেকি? বা টেলেণ্ট আছে দেই তহঁতৰ ককোৱা ধৰা ন। দে হওক মজা আজি ককোৱা খাইহে খা আৰু। পবিত্ৰ ভাই হেৰি উলিয়াইছে গাঁত বিচাৰিছে। ভাস্কৰ পাইছ না? বিচাৰিছোঁহে গাঁত। ওলাইছে বোলে এজনী। পবিত্ৰ ভাই ওচৰত ওলাইছে ৰ। আৰু এজনী ওলাইছিলে ন। ধৰ পালি নেকি?
চেষ্টা চলি থকা হৈছে এইজনী এইফালে দেখা দে এইজনী পাই গ'ল দেই আৰু এজনী ৰদেই আৰু এজনী ধৰিব এতিয়া পাইছে হেনো দেই আমাৰ ভাস্কৰ আৰু এজনী পাইছে হেনো তাকে বাপৰে উলিয়ালে আৰু এজনী উলিয়ালে মজা আজি ককোৱা খাহে খা দেই মুঠতে এইফালে প্ৰচেষ্টা চলি আছে দেই ভাস্কৰ লাগাতাৰ ধৰি আছে দেই আৰু এজনী পাইছে হেনো চাং পালিয়ে নেকি চাং বঢ়িয়া এইজনী দে মজা তুমি মানে লৈ আছে কুকুৰা আৰু চপল টপল লৈ আছে আহিছে নেকি এই ভাস্কৰ এজনী ধৰিলে নেকি এই পবিত্ৰ ভাই আৰু এজনী ধৰিলে দেই বঢ়িয়া আজি কুকুৰা মানে আমি তামাম খাইছোঁ কাৰোবাক লাগে যদি কবিহে আৰু 2-4জনীমান বেছি দাম নলওঁ আমি এইজনী ভাস্কৰ আৰু এজনী ধৰিলে মুঠতে আজি তামাম ককোৱাই কৈ আমাৰ এই তাৰমানে পানী হৈছে যে বাৰুকে নলা খাল বিল গোটেইখনতে ককোৱাই হৈছে এজনী পালোঁ এইজনী আয়া দিলে কামুই বাপৰে এজনী পালোঁ দেই একদম বিৰাট কামুৰি থৈছে দেখা নাই মোৰ 2খন হাত কামুৰি থৈছে একদম মানে দুটা কেপনাই কামুৰি থৈছে আই ঐ দেহি ঐ বুজা ধৰ এজনী ঐ বিৰাট কামুৰি দিছে আয়া ধৰ আয়া আই ঐ আঙুলি ৰঙা পেলাই দিলে জ্ঞানী তহঁতি ককোৱা পাইছ কেইজনী পালি বাপৰে 3জনী পালিয়ে